শ্ৰীযুত হাগ্ৰামা মহিলাই ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মন্ত্ৰী তথা বিপিএফ দলৰ উপসভানেত্ৰী শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আজি ইয়াত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত ইএম ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন ইএম তথা এতিয়া আমাৰ জমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী ৰেৱৰীয়া নাৰ্জাৰী ডাঙৰীয়া ইএম মৃত্যুঞ্জয় ডাঙৰীয়া প্ৰাক্তন ইএম আমাৰ আৰু প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ডাঙৰীয়া আমাৰ ৰাভা সাহিত্য সভাৰ সভাপতি কোচ ডাঙৰীয়া ইয়াত উপস্থিত বিপিএফ দলৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত কোকৰাঝাৰ জিলাৰ বিভিন্ন সাব ডিভিজনৰ পৰা অহা আমাৰ যুৱ কমিটিৰ বিষয়ববীয়া আৰু লগতে সন্মানীয় সদস্যসকল আৰু মোৰ বিপিএফ দলৰ কৰ্মীবৃন্দ আমি সবে জানো যে বিটিসিৰ নিৰ্বাচন 4 এপ্ৰিলত হ'বলৈ গৈ আছে আৰু এই 4 এপ্ৰিলত যেহেতু নিৰ্বাচন হ'ব আমি সবে সাজু হ'বলৈ হ'ল যাহাতে আমি এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল জন্ম লগ্নৰে পৰা বিপিএফ দলে যি ধৰণে সযত্ন মানে কৰি ফেলে এই অঞ্চলৰ সমাজ জীৱনৰ কাৰণে আমি কাম কৰি আহিছো হেয়া যেন ভৱিষ্যত আমি কৰি গৈ থাকিব পাৰো আমি সকলোই জানো নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক ভাৱে নিজকে এমসিএলএ হ'ব খোজা নেতা হ'ব খোজা সরকার গঠন কৰিব খোজা বিভিন্ন সুযোগ সুবিধা লব খোজা মানুহবিলাকে ৰাইজৰ আগত আহি ফলে বিভিন্ন ধৰণৰ কথা কয় মানুহক বিভ্ৰান্ত সৃষ্টি কৰিব খোজে এই অঞ্চলত যিবিলাকে ভাল কাম কৰি আছে তাকে বদনাম গাই ফলে মানুহবিলাকক বিপদে পৰিচালিত কৰিব খোজে আৰু হিতৰ কাৰণে আমি সবে সাৱধান হ'ব লাগে ৰাইজ এই নিৰ্বাচন আমাৰ কাৰণে বিটিসি অঞ্চলৰ ৰাইজৰ কাৰণে বহু দিনীয়া সংগ্ৰামৰ পিছত ভাৰতবৰ্ষৰ এই অসমৰ ভিতৰত এই অসমৰ ভূটান বৰ্ডাৰত ভাৰত সংবিধানৰ দ্বাৰা ভাৰত সরকার অসম সরকারে এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আমাক দি দিছিলে যে ইয়াৰ ৰাইজে এই কাউন্সিলৰ দ্বাৰাই নিজৰ ভৱিষ্যত ঠিক কৰি লওক নিজৰ সমস্যা সমাধান কৰি লওক নিজৰ অঞ্চলৰ কি লাগে কি নালাগে এই সরকারখনে সিদ্ধান্ত লৈ ফেলে কৰি লওক আৰু যি দিনৰ পৰা সেই দায়িত্বটো দিয়া হৈছিল এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যি মানে ষষ্ঠ অনুসূচিৰ দ্বাৰা গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিলে সেই দিনৰ পৰাই হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিটিসিৰ অঞ্চলৰ জনগণে একলগ হৈ পালে বিপিএফ দল এই ৰাজনৈতিক দল গঠন কৰি আমি ইয়াত আমাৰ সমস্যাবোৰ বিটিসিৰ সরকাৰৰ দ্বাৰা সমাধান কৰি আহিছো আৰু নিশ্চয় আমি সবে উপলব্ধি কৰিব পাৰো বিটিসি হোৱাৰ পিছত বিপিএফ দলত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াৰ পৰা আমি সরকার চলাইছো তেতিয়াৰ পৰা এই বিটিসি অঞ্চলত আমি কিমান কাম কৰিব পাৰিছো গতিকে ভৱিষ্যতে যদি বিপদে পৰিচালিত হয় বিটিসি অঞ্চলৰ বিভিন্ন কাম কাজ কৰাৰ ক্ষমতা বিটিসি অঞ্চলৰ ৰাইজৰ হাতত যদি নাথাকে তেতিয়া হলে এই বিটিসি অঞ্চল 15 বছৰৰ আগত যেনেকুৱা আছিল ভাৰত স্বাধীনতা হোৱাৰ 60 বছৰৰ পিছত যত আমাৰ এটা ৰাস্তা নাছিলে কালভাৰ নাছিলে তেনেকুৱা এটা পৰিৱেশ পুনৰ এই বিটিসি অঞ্চলত ৰাজ কৰিব তাৰ কাৰণে আমি সবে সাৱধান হ'ব লাগিব আৰু তাৰ কাৰণে বেছি সাৱধান হ'ব লাগিব আমাৰ যুৱ সমাজ আপোনালোকে বেছি সাৱধান হ'ব লাগিব কাৰণ আপোনালোকৰ ভৱিষ্যত বাকিবিলাক আমাৰ বুঢ়া বুঢ়ী হৈ গ'ল হয় না নহয় বেয়া হলেও কি আছে প্ৰমীলা বাইদেউ আমাৰ 5 বাৰতকৈ বেছি হ'ল নেকি এমএলএ মন্ত্ৰীও হৈ আছে বুঢ়ী কলে মানে বাইদেউ খং উঠিব মই বুঢ়ী নকওঁ কোৱাই হৈ গ'ল আৰু নকলিও হয় না নহয় গৰে বাইদেউৰ কি যায় এতিয়া
বাইদেউটো ঘৰত বহি থাকিব আৰামত বয়স হ'ল কিন্তু আপোনালোকৰ ভৱিষ্যত গতিকে আপোনালোকে আজি সবে একত্ৰিত হৈ ফলে এই বিটিসি নিৰ্বাচনত বিটিসিৰ সপক্ষে বিটিসিৰ জনগণৰ সপক্ষে আপোনালোকে থিয় দিব লাগিব যে আপোনালোকে সবাই জানে নিৰ্বাচন আহাৰ লগে লগে বহুতে বহুত ধৰণৰ কথা কৈছে ইউপিপিএল কেতিয়াবা আমাৰ বন্ধু বিজেপি কোনোবা বলে কি কয় আপোনাৰ গণ সুৰক্ষা পাৰ্টি নৱ কুমাৰ শৰণীয়াৰ যিটো অনাবৰ কৈ আছিলে তেওঁলোকে যতে ততে আমাৰ সংবাদ মাধ্যমত প্ৰেছ কনফাৰেন্স পাতি ৰাইজৰ আগত তেনেকুৱা মিটিং পাতি এটা অপপ্ৰচাৰ চলাই আছে কি অপপ্ৰচাৰ চলাই আছে 15 বছৰত বিপিএমৰ সরকার হাগ্রামার সরকার এই বিটিসি অঞ্চলত একই নকৰিলে হেইটোৰ কাৰণে বলে পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনটো কৰিব তেওঁলোকে গতিকে হেইটো শুনাৰ পিছত আমাৰো কেতিয়াবা কনফিউজন হয় হসাকৈ আমি কিবা কৰা নাই নেকি কিবা কৰিব পৰা নাই নেকি গতিকে এই কথাবিলাক মানুহৰ মাজত বিভ্ৰান্ত হৈ যায় গতিকে নিজৰ ওপৰত যদি নিজৰ বিশ্বাস নাথাকে কেতিয়াবা তুমি তো মৰিল বুলি কলে হসা যেন লাগে মই মৰিল সপনত আছো না বাস্তৱত আছো বেলেগে যেতিয়া কৈ থাকে আপোনাৰ ঘৰ ইমান ধুনীয়া এই এটা ৰুমত কিবা ভূত থাকা যেন লাগে আৰু তেতিয়া আপুনি ভাবে যে আপোনাৰ ঘৰখনত হসাকৈ ভূত আছে নেকি ভয় 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 তেনেকুৱা ৰাস্তাত ভাল ঘৰটো এৰি ফেলে ক'বাত পলাব মন যায় তো এই বিটিসি তো যেতিয়া বিপিএল একো কৰা নাই বুলি কয় আমাৰো খেলিমেলি লাগি যায় কেতিয়াবা কাৰবা বহুত প্ৰশ্ন কৰে যে আমাক এনেকুৱা কৈছে আমাৰো ভুল হৈছে একো ভুল হোৱা নাই আজি যে নিৰ্বাচন হ'ব কিহৰ নিৰ্বাচন হ'ব বিটিসিৰ নিৰ্বাচন হ'ব এই বিটিসি কি আছিলে 2003 চনত হাগ্ৰামা মহিলাই ডাঙৰীয়া যেতিয়া বিএলটিৰ নেতা আছিলে সরকারের লগত যেতিয়া কথা পাতিছিল ভারত সরকার অসম সরকারের লগত হাগ্রামা মহিলাই ডাঙৰীয়াই চুক্তি স্বাক্ষৰ কৰিছিল আৰু এই চুক্তিত কি আছিল এখন আছিল এখিলা কাগজ আৰু এই কাগজত লিখা হৈছিল যে অসমৰ উত্তৰ অঞ্চলৰ এই ভূটানৰ এই চেৰফাঙত ভেলিত ভারত সংবিধানের 6 অনুসূচির দ্বারা এটা প্রশাসনিক ব্যবস্থা বিটিসির নামেৰে বিটিডি এই অঞ্চল বুলি কৈ ফেলে গঠন করা হব হওয়া নাই বিটিসি তো নাছিলে 2003 আছিল নেকি বিটিসি আছিল 2003 চনত কথাহে আছিলে লিখাহে আছিলে আজি বিটিসির তৃতীয়বাৰৰ ইলেকশন কইবার তৃতীয়বার না চতুর্থ চতুৰ্থবাৰ নিৰ্বাচন সবে খেলিব লাইছে এই বিটিসি খন কোনে কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তি কৰি আনি ইয়াত এই বিটিসি খন হাগ্ৰামাই কৰিছে কাৰণে আজি সবে নিৰ্বাচন খেলিব পাইছে হয় না নহয় এই বিটিসি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিসিৰ চিফ হৈ বিভিন্ন সমষ্টিবিলাক বনাই ফেলে আজি সেই বিটিসিত নির্বাচন চলাই ফেলে সরকার রাইজৰ দ্বাৰা নির্বাচিত কৰি এই বিটিসি খন সম্পূর্ণ এটা প্রশাসনিক ব্যবস্থা হিসাবে রূপ দিছে তো কি বিপিএল একো কৰা নাই হাগ্ৰামা কি একো কৰা নাই যিবিলাকে যে কৈ থাকে এই বিটিসি কে হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰিছে বিপিএল দলে কৰিছে আজি 2003 চনত হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰা চুক্তিত কি আছিল বিটিসি এরিয়া 4টা ডিস্ট্রিক্ট থাকিব কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্রিক্ট গঠন কৰা হ'ব উদালগুৰি বাক্সা আৰু চিৰাং আৰু তাতে নতুনকৈ পৰ্বতজৰা সাব ডিভিজন সালবাৰী সাব ডিভিজন তামুলপুৰ সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন গঠন কৰা হ'ব লিখাহে আছিল আজি সম্পূৰ্ণ ডিস্ট্রিক্ট হাগ্ৰামা মহিলাই ডাঙৰীয়াই এই বিটিসি সরকার গঠন করার পিছত আজি স্থাপন করেছে না নাই এইবিলাক ডিস্ট্রিক্ট করেছে না নাই বাক্সা ডিস্ট্রিক্ট কোনি করেছে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার চিৰাং ডিস্ট্রিক্ট কোনি করেছে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিটিসি সরকার উদালগুৰি জিলা কোনি কৰিলে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার আজি ইয়াত হয়তো পৰ্বতজৰাত আহিছে উঠকচোন আপোনালোকে পৰ্বতজৰা
আছে নেকি ইয়াত পৰ্বতজৰা কত এইখিনি মানুহ আছে তোমালোকৰ হাত দাঙি দিয়া কত আছে পৰ্বতজৰা সাব ডিভিজন হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএমৰ কাৰণে পৰ্বতজৰা সাব ডিভিজন হৈছে না হোৱা নাই তই কিয় ক'বলৈ টান পাইছা তোমালোকে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএমৰ কাৰণে আজি এই পৰ্বতজৰা যিটো ভিতৰুৱা অঞ্চল বুলি কৈছিল এয়া সাব ডিভিজন পালে বিটিসিক 40টা ডিপাৰ্টমেন্ট দিয়াৰ কথা 2003 চনত বিএলটি চুক্তিত লিখা আছিল আজি 40টা ডিপাৰ্টমেন্টৰ অফিস প্ৰত্যেকটা ডিস্ট্ৰিক্ট সাব ডিভিজনত আছে না নাই 40টা ডিপাৰ্টমেন্ট আছে না নাই তো এই ডিপাৰ্টমেন্ট বিলাকৰ দ্বাৰা আমাৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈছে না নাই কোনে কৰিছে হাগ্ৰামা মহিলাই ডাঙৰীয়া বিপিএফ দল আজি যদি ৰাস্তা পদূলি এই অঞ্চলত হৈছে কাৰবাৰ আপোনালোকে যিটো দি ইমান গাড়ী লৈ আহিছে এই ৰাস্তা দলং কাৰবাৰ বিলাক বিটিসি সরকার বিপিএমৰ সরকার হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সরকাৰৰ দিনত হৈছে না নাই আরে ইমান ঠান্ডা হলে কেনেকৈ হ'ব হৈছে না নাই এতিয়া হলে হৈছে এটা ক'ব লাগিব সবতে হৈছে এটা কোনোবা ইউপিপিএল কৰিছে কোনোবা নবকুমাৰ সোনিয়াৰ কৰিছে 5 বছৰ নবকুমাৰ সোনিয়াৰ দল নেতাই কৰি পাইছে না ৰাস্তাই কৰি পাইছে না কি কৰি পাইছে 5 বছৰ এমপি হোৱাৰ পিছত তেওঁ একো কৰি পোৱা নাই আপোনালোকক কৰাটো বাদ দে হি মোৰ জাগাৰ মানুহ মোৰ গাঁৱৰ মানুহ আমাৰ তামুলপুৰত হি একো কৰিব পৰা নাই ক্লাব ঘৰো নাই বেলেগটো বাদে দিও গতিকে সেই গোটেইটো আমাৰ বিপিএফ দলে কৰিছে ইয়াৰ পিছত বিভিন্ন পথাৰত এৰিগেশ্যনৰ ব্যৱস্থা কৰা হৈছে খোৱা পানী যোগান আঁচনিৰ কথা মানে কৰা হৈছে আজি আমাৰ উঠি অহা ল'ৰা ছোৱালী নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা আধুনিক শিক্ষা ব্যৱস্থাৰ কাৰণে প্ৰযুক্তি শিক্ষা টেকনিক্যাল এডুকেশ্যন আমাৰ 2003 চনৰ চুক্তিত হাগ্ৰামা মহিলাই ডাঙৰীয়া যেটো স্বাক্ষৰ কৰিছিলে সেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কৰিম বুলি কৈছিল কৰিছে না নাই হাগ্ৰামা মহিলাই ডাঙৰীয়া সিআইটি কৰিছে না নাই ইউনিভাৰ্সিটিলৈ আপগ্ৰেড কৰা হ'ব লিখা আছিল চুক্তিত আজি দিন ইউনিভাৰ্সিটি হৈ গ'ল এমটেক পঢ়িব পাৰে কৰিছে না নাই বিটিসিৰ সেক্ৰেটাৰিয়েট বিটিসিৰ এসেম্বলি এটো কৰিছে না নাই ধুনিয়াকৈ এই ঘৰটো সেক্ৰেটাৰিয়েটটো প্ৰত্যেকটা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজনৰ হেডকোৱাৰ্টাৰ এই ঘৰবিলাক বনাইছে না নাই তেতিয়াহ'লে কি কৰা নাই 15 বছৰত মানুহবিলাক যে কৈ আছে কৰা নাই এই ওটা খানা নেকি কোনা না কৰ পৰা আহিছে সেইবিলাক কথাটোকে ৰাইজৰ আগত আমি ক'ব লাগিব ইউথ বিলাকে হেতু নকলে কেনেকৈ বুজি পাব আজি কৈ আছে বিটিআৰ চুক্তি হল বিটিসি আৰু নাই চুক্তি ৰূপায়ণ কৰিব লাগে আৰু সেই বিটিআৰ চুক্তিত বহুত ডাঙৰ বস্তু আনিছে বিটিসি বিটিআর হওয়া নাই বিটিসি আছে বিটিসি হল প্রশাসনিক সরকারের নাম বডোল্যান্ড টেরিটোরিয়াল কাউন্সিল বুঝি পারে না বিটিআর তো হল অঞ্চলের নাম ইতিয়া দিছে আগৰ অঞ্চলের নাম কি আছিল বিটিএডি নতুন একো বস্তু করা নাই আমার বিটিসির এরিয়া তো হল বডোল্যান্ড টেরিটোরিয়াল এরিয়াস ডিস্ট্রিক্ট আছিল বিটিএডি বলি জানা হয়েছিল এই বিটিএডির নাম তো এবার কি জানা হবো বিটিআর বডোল্যান্ড টেরিটোরিয়াল রিজন নাম হে সলনি হয়েছে নতুন বিটিসি নতুন এরিয়া তো আনা নাই নহয় আনিছে জানো নাম হে সলনি হয়েছে সেইকাৰণে মই এটা কথা কৈ আছো হাগ্ৰামা ডাঙৰীয়া বিটিএডি আনিলে তুমি নাম হে বদলালে নামেদি কি হয় সেইটোৰ কাৰণে মই সবতে কৈ আছো আমাৰ আগৰ নাম আছিল ললিত এতিয়া কি কৰি আনিলে ললিতা হোৱাটো আমাৰ ক'বলগীয়া নাই কিন্তু ললিতৰ মাক দেউতাই ললিতা হোৱাৰ পিছতো মাক দেউতা হয় না নহয় তুমি এফিডেভিট কৰিলেও তাৰে ল'ৰা ছোৱালী বুলি ক'ব লাগিব বিটিআৰ নাম ইউপিপিএল দিলেও হাগ্ৰামাৰ দেউতা হয় না নহয় বিটিএডিৰ
দেউতা নহয় হাগ্ৰামাৰ জন্ম দিয়া নহয় বিটিসি গটিকে কোড নতুন হল ললিত নামটো ললিতা কৰিলে কিন্তু ইফিডিফিট কৰাৰ পিছত মা দেউতাৰ নাম একে থাকে গটিকে চুক্তিকাৰী বিলাকে সন্মান দিব জানিব লাগিব আসল মা দেউতা হয় না নহয় তো নতুন কি হল বাকি তো একোই নাই বাকি যিবিলাক চুক্তি কৰিছে তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব পাৰে নোৱাৰে ভগৱানহে জানে গটিকে সেই কাৰণে বিশ্বাস ৰাখক মানুহেনো কি নকয় বিভিন্ন ধৰণৰ কয় থাকে গটিকে সেই বিটিসি বহুত কষ্ট কৰি হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিটিসিৰ জনগণক লৈ ফেলে আজি হি পৰ্যায়লৈ আনিছে মই এটা কথা এইকেইদিন কৈ আছো আজিৰ পৰা 15 বছৰ আগত হাগ্ৰামা মহিলাই ডাঙৰীয়া এই অঞ্চলৰ অভিভাৱক হোৱাৰ আগত আমাৰ অঞ্চল কি আছিলে জমপুৰীত আছিলে জমপুৰী কাৰণ কিয় হাই ৰোডৰ পৰা কোনো ৰাস্তা পদূলি নাই কালভাৰ নাই জংগল কচুগাঁৱৰ পৰা গাঁৱত 5টা বজাৰ পিছত যাব নোৱাৰে আন্ধাৰত যাব নোৱাৰে সন্ধিয়া কিবা এটা খবৰ পালে ৰাতি পুৱাৰ পিছতহে আহি ফালে খবৰ ল'ব পাৰে হয় না নহয় এনেকুৱা এটা ডেঞ্জাৰ সিচুৱেচন জমপুৰী আৰু সেই জমপুৰীৰ পৰা আজি আমি মধ্যপুৰী পালো মধ্যপুৰী এতিয়া আমাৰ প্লেন ৰাস্তা পদূলি সব আছে নেক্সট সরকার হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্ব দিয়াৰ পিছত এই 5 বছৰত আমি স্বৰ্গপুৰী লৈ যাম স্বৰ্গপুৰী ঠিক আছে স্বৰ্গপুৰীত যাম জমপুৰীৰ পৰা মধ্যপুৰীত আনা হল আজি মানুহে বহুত কথা কয় হাগ্ৰামা ডাঙৰীয়া দলহে কৰিছে ৰাস্তাই কৰিছে ডিজিটেল ভিলেজ কৰা নাই কিবা বলে ডিজিটেল কম্পিউটাৰতে দৰখাস্ত দিলে আহিব কম্পিউটাৰতে পইচাটো যায় না নাযায় মই নাজানো বুজি এইটো কৰি হয় আজিৰ দিনটো ডিজিটেল আৰু এই আইটি এই যিবিলাক কথা শুনি আছো সেইবিলাক আমাৰ কৰিবলগীয়া আছে আৰু এতিয়া আমি কৰিব লাগে আৰু হিতো সঠিক সময় আহি পৰিছে আৰু আমিও কৰিম বিপিএফ দলে কৰিম হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্ব কে যোৱা 15 বছৰ এই ঘৰখন বনাওঁতে আমাৰ দিন গল না নগল এই বিটিসি আমি কৰিলো ইন্টারিম কাউন্সিল বহিল হাগ্ৰামা মহিলাই ডাঙৰীয়া সমষ্টি সব বনাই লৈ ডিস্ট্রিক্ট বনালে সীমা বনালে অফিস কৰিলে অফিসার আনিলে তাৰ পিছত নিৰ্বাচন আৰু নিৰ্বাচন হোৱাৰ পিছত ৰাস্তা পদূলি কৰোতে সময় গল কালভাৰ দলৰ হিবিলাক কৰোতে সময় নালাগে জানো গটেবিলাক কাম কৰি আহি আজি আমাৰ ৰাস্তা পদূলি কিছুমান যিবিলাক উন্নয়নমূলক কাম কৰিব লাগে স্কুল ইউনিভাৰ্সিটি কলেজ সিআইটি এইবিলাক আমি সব আজি কৰি পেলালো 15 বছৰত এইটো তো হসা না মিছা হসা না মিছা হসা এইবিলাক আমি সব কৰোতে আমাৰ সময় গল এতিয়া আৰু আমাৰ ইমান ৰাস্তাৰ কাৰণে মাথা মাৰিবলগীয়া নাই এইফালে ওলাব নোৱাৰে অলপ ঘূৰিলে আমি হাইৰোড পাম কোকৰাঝাৰ পাম কবা যাব পাৰিম গটেকা আমাক যিমান লাগে 90% যোগাযোগৰ ব্যৱস্থা আমাৰ হৈ গল খেতি পথাৰত ইৰিগেশনৰ দ্বাৰা বহুত অঞ্চলত আজি আমাৰ পানী পাব পাৰা হল অলপ সলপ নাই তাত আমি পানী নালাগা খেতি কৰিলে হৈ গল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি আজি কাম কৰিলো আৰু এইবিলাক আৰু আদমি চাব নালাগে সেই কাৰণে ওহা 5 বছৰত আমিও এতিয়া ৰাস্তা পদূলি কিবা কিবি হিত প্ৰাধান্য নেদি ফলে আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্ম আমাৰ যুৱ চাম আমাৰ লৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ ফেচিলিটি আমি কৰি দিম যত আমাৰ লৰা ছোৱালীয়ে ভৱিষ্যতত সেলফ এমপ্লয়মেন্ট নিজৰ ভৰিত নিজে থিয় হ'ব পাৰা কিছুমান শিক্ষা দীক্ষা ট্ৰেনিং গটে বিলাক পাব পাৰে আৰু কিবা এটা নিজৰ জীৱনটো গঢ়িব পাৰে এইবাৰ আমাৰ কাম হেতু গতিকে আজি সেই ৰাস্তা পদূলি সব কৰাৰ কাৰণেতো আমাক কবলৈ পাইছে বেলেগে আহি পালে যে ৰাস্তাহে কৰিছে দৰকাৰটো ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা এটা কৰিব লাগিছিল সারা রাস্তা নহল অবস্থাত আমার মানুহে কি কৈছিলে এই রাস্তাখন যিজনে বনাই দিব হি আমার ভগবান হব কৈছিল না নাই এই দলখন যিজনে বনাই দিব আমার কারণে ভগবান হব কৈছিল না নাই আমি সেইকাৰণে কৰিলো সময় লৈছে সেইকাৰণে এতিয়া হিবিলাক কাম শেষ হল নতুন প্ৰজন্মৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি লৈ কাম কৰিম প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যা আছে নিজৰ নিজৰ ভাষা কলা সংস্কৃতি এইবিলাক প্ৰদৰ্শন কৰাৰ উন্নত কৰাৰ এইবিলাক প্ৰিজাৰ্ভ কৰাৰ
আর হিতর কারণে হাগ্রামা মহিলা ডাঙরিয়া এইবার কইছে প্রত্যেকটা জাতি জনগোষ্ঠীর কারণে হুকিয়া হুকিয়া ফান্ডর ব্যবস্থা করি জাতি জনগোষ্ঠীর কলা সংস্কৃতি ভাতা বিভাগের কারণে বিটিসি সরকারে এইবার কাম করিব এইবার হিত কাম করিব জাতির কাম নিজে নিজে করিল কিমান নাচ গান করে করো নিজের সংস্কৃতির কারণে ভাষা ডেভেলপ উন্নত করার কারণে কিতাব কিমান লিখে লিখো কিমান ডিকশনারি বনাই বনাও হাগ্রামা মহিলা ডাঙরিয়াই হিতর কারণে নেক্সট সরকারক প্রত্যেকটা জাতি জনগোষ্ঠীর কারণে কাম করিব আগতে আমি রাস্তা করেছিল রাস্তা কোনো জাতির কারণে নাছিল রাস্তা বিটিসি বাদ করা প্রত্যেকটা জাতি জনগোষ্ঠীর কারণে দরকার আছে আগতে আমি ইউনিভার্সিটি ইঞ্জিনিয়ারিং কলেজ সিআইটি হিবলা করিলো কলেজ বিলা প্রভিন্সিয়েলাইজেশন করিলো কলেজের আন্তঃগাঁথনি আমি করিলো কোনো এটা জাতির কারণে নহয় বিটিসির বসবাস করা প্রত্যেকটা জাতি জনগোষ্ঠীর আমার মৰমৰ লৰা ছোৱালী বিলাকৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইবিলাক কৰা হৈছে আৰু তাতে কিছুমান জাতিগতভাৱে যিবিলাক আকাংক্ষা হাগ্ৰামা মহিলাই ডাঙৰীয়াই পূৰণ কৰিব পৰা নাছিল কিন্তু যেহেতু আমাৰ সেইবিলাক হৈ গ'ল এইবাৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি উন্নয়নৰ কাৰণে আমি এইবাৰ বিভিন্ন আঁচনি লৈ ফালে পুঁজি আবণ্টন দি ফালে এই জাতিবিলাকক নিজৰ নিজৰ মাজত এইবিলাক প্রকল্প লৈ ফালে কাম করার ব্যবস্থা বিটিসি সরকারে কৰিবলৈ সম্পূর্ণ কর্তৃত্ব প্রদান করিব গতিকে সেইটোই কথা এটা সাধারণ উদাহরণ পুকুরি আমি কান্দিলো হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত পানী ওলাল মাছ এৰিলো মাছটো ডাঙৰ হল মাছটো উঠাইছে উঠাৱাৰ পিছত আজি ইউপিপিএল কোনবা গণসুৰক্ষা পাৰ্টি বিজেপি দল কংগ্রেস দল এআইডিএফ দল আৰু নানান বানান আছে তেওঁলোকে কি লেকচাৰ মাৰিছে মাছটো ফ্ৰাই কৰিম না আঞ্জা কৰিম না পুৰি ফেলে খোৱা যায় ইটোহে হয় না নহয় বুজি সেইটো তো বহুত সহজ কথা পুকুৰী এটা কান্দি মাছ পালন কৰাৰ পিছত মাছ ডাঙৰ হয় মাছটো উঠাই আনাৰ পিছত কেনেকৈ বনালে টেষ্টি হ'ব এই দায়িত্বটো সবে ল'ব পাৰে হয় না নহয় আজি সেই পার্টি বিলাকে কাণ্ড কারখানা দেখিলে হিতই কব লাগিব হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকারে আজি সেই বিটিসি গঠনটো সম্পূর্ণ করার পিছত রং কেনেকৈ দিব লাগে সেই কথাটো তেওঁলোকে কৈ আছে গতিকে সেইবিলাক কথা ৰাইজৰ ওচৰত লৈ যাব লাগিব ৰাইজক আমি বুজাব লাগিব আৰু তেতিয়াহে আমাৰ ৰাইজে কোনো বাহিৰৰ পৰা আহি যাহা তাহা কথা কয় ভুল পথে যিবিলাক পৰিচালিত কৰিব চেষ্টা কৰে সেইবিলাকৰ পৰা আমাৰ ৰাইজ বাচি যাব আৰু সেই বিটিসিখন আমি বিচাৰা ধৰণৰ আগবঢ়াই লৈ যাব পাৰো বিটিসিৰ মানুহে বিটিসিৰ কথা ভাবিব লাগিব বাহিৰৰ মানুহৰ কথা শুনি একো লাভ নাই বিপিএফ দলে একমাত্ৰ ৰাজনৈতিক দল যি ৰাজনৈতিক দলে বিটিসি আৰু বিটিসিৰ জনগণৰ কাৰণে দিন ৰাতি চিন্তা কৰে আৰু সেই অঞ্চলৰ উন্নয়নৰ কাৰণে এটা পৰিকল্পনাৰ আধাৰত দায়িত্ব লৈ আজিৰ তাৰিখত কাম কৰি আহিছে কোনোবা বেলেগ পাৰ্টি আছে নেকি বিটিসি কাৰোবাৰ খবৰ লোৱা দম বাৰ হৈছে হোৱা নাই খবৰ লোৱা ৰাস্তা ফুটলি হ'ব লাগে খবৰ লোৱা গাঁৱে গাঁৱে মানুহক লৈ মিটিং কৰি উন্নয়নৰ কথা পাতা কোনোবা ৰাজনৈতিক দল আছে কোনো নাই ইলেকশ্যন আছে সবে আহি আছে ইলেকশ্যন হোৱাৰ পিছত সব হেৰাই যাব বিটিসিৰ বাহিৰৰ পৰা দিল্লীৰ পৰা ডাঙৰ ডাঙৰ নেতা ইয়াত আহিব নিৰ্বাচনত লেকচাৰ মাৰিবলৈ দুখৰ সময়ত আমি তেওঁলোকক বিচাৰি নাপাম আৰু কেতিয়াবা আমাৰ বিপদ হলে গুৱাহাটী দিছপুৰ আৰু দিল্লীত গলিও তেওঁলোকৰ বাৰান্দাত বহিও আমি লগ নাপাম এইবিলাকৰ কথাই দি আমি বিটিসি বাসি চলিম নেকি নচলে বিপিএফ দলৰ কোনো বাহিৰৰ নেতা নাই হাগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ লোকেল হয় প্ৰমীলা বাইদেউ আমাৰ লোকেল হয় গতিকে আমি সব লোকেলৰে মানুহ গতিকে ইয়াৰ ভৱিষ্যতৰ কথাটো লোকেলৰ মানুহে ভাবিব লাগিব আৰু লোকেলে আমি ঠিক কৰি ল'ব লাগিব সেইকাৰণে মই কৈছো এটা কথা আমিও এতিয়া ক'ব লাগে আমাৰ যুৱবিলাকে এই বিটিসি নিৰ্বাচনত আমি ৰাইজক ক'ব লাগিব এই বিটিসি নিৰ্বাচনত বিটিসিৰ বাহিৰৰ কোনো নেতা জননেতা পাৰ্টি নেতা এওঁলোকৰ কথা আমি নামানো নুবুজো নুশুনো হয় না কাৰ বিৰোধী আন্দোলন কি কৰিছিলে আমিও ক'ব লাগে বিটিসিৰ বাহিৰৰ কোনো মানুহৰ
এই বিটিসি নির্বাচন আমি নুবুজো নুখুনো নামানো ঠিক আছে হয় না হয় এইটাই রাইজক কব লাগিব বিটিসির বাহিৰৰ কোনো নেতাৰ কথা ইয়াত নচলে কারণ এই নেতাই বিটিসির রাইজৰ লগত নাথাকে আর এওঁলোকৰ তাত বিটিসি উন্নয়নৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ আঁচনিও নাই তেনেকুৱা ধৰণৰ চিন্তাধাৰাও নাই এই কথাবিলাক আমি স্পষ্ট হ'ব লাগিব সাৱধান হ'ব লাগিব বিটিসিৰ ৰাইজে মুখেদি কোৱাটো ডাঙৰ কথা বাস্তৱত কৰি পেলোৱাটোহে ডাঙৰ কথা কাৰাপচনৰ কথা কয় আঁচনি বিলাকৰ পৰা টকা পাইছে আঁচনি ভাল কোৱালিটি হোৱা নাই এইবিলাক সদায় বদনাম দি থাকিব খোজে মই কৈছো হয় আমাৰ তাত কাৰাপচন চলে কারাপশন কি চলে প্রত্যেকটা দল সংগঠন আন্দোলনের নামত কিবা কিবি নামত সবে যদি ঠিকাদারের পৰা পয়সা খুঁজে ঠিকাদারে যদি লাখ লাখ টাকা পয়সা দিবলগীয়া হয় তেতিয়া এখন দলং বনাওতে যত 100 বস্তা সিমেন্ট দিব লাগে এওঁলোকক পয়সা দিবা লগা হওয়ার কারণে 60 বেগ সিমেন্ট ঢালি পালে এই দলংখন বনাবলগীয়া হয় বুঝি পালে না পয়সা খাইছে কোনে যিবিলাকে কৈ আছে তেওঁলোকে কলা কলা স্করপিও লৈ ঘুরি থাকা নাই কত খেতি কৰিবলৈ পাইছে এই গাড়ীবিলাক কত বেপাৰ কৰিবলৈ পাইছে বহুত আমাৰ ছাত্ৰ সন্থাৰ নেতাও আছে সব আছে তিন ঘর বনাইছে আরসিসি ঘর বিল্ডিং বনাইছে আন্দোলন কৰি থাকাৰ সময় কত সময় পালে পয়সা কামাবলৈ বলে জাতিৰ কাৰণে স্যাক্রিফাইস কৰিছে অংশৰ কাৰণে স্যাক্রিফাইস কৰিছে বেপাৰ কৰাৰ টাইম কত পালে গতিকে এইবিলাক সব আমাৰ ৰাস্তা পদূলি যিবিলাক ডেভেলপমেন্ট হৈছে এইবিলাকৰ যিবিলাক ঠিকাদাৰে কাম কৰিছে এওঁলোকৰ পৰাই লোৱা নাই জানো লৈছে না লোৱা নাই এইবিলাকৰ পৰা লৈছে যদি লোৱা নাই অফিসত কি দি ভাত খাই আছে যদি লোৱা নাই কি দি গাড়ী লৈ ফালে ঘূৰি আছে গতিকে সদায় আমি সেইবিলাক মিছলীয়া কথাবিলাক আমি সাৱধান হ'ব লাগিব ইয়াৰ প্ৰত্যেকটা উত্তৰ গাঁৱত আমার ইয়ার মাঝে যিমান যুব যুবতী আহিছে আমি দিব লাগিব যে তেওঁলোকৰ কথাৰ উত্তৰ বিলাক যে ৰাইজেফৰ দলে থামচি গ্ৰেপ্তা বিটিআর চুক্তি বায়দিसिना बाथ्रा बुंनानै रायजोनि गेजेराव बे बिसायख'थियाव इउपिपिएल आ गावसिनि हान्जाखौ देरहाहोनांगौ होननानै भट बिगासिनो दङ बिटिसिआलायनो जेबो गैला सेस जाबाय मानगोनां हाग्रामा महरै बिथांमोनानो सब सेस खालामबाय पिटिसि सालायनानै 15 बोसोरावलायनो रायजोनि डेभेलपमेन्टनि थाखाय हारिनि डेभेलपमेन्टनि थाखाय जेबो खालामाखै बिथांमोना खस्थ' खालामनानै दिनैहाय बिटिआर चुक्ति खालामनायखायसोलायनो बे बिटिसिआ बिराद मोजां जासिगोन आरो बिटिआरावलायनो बहुत मोजां मोजां बस्तु दं जेखौ इमप्लिमेन्ट खालामनो थाखाय इउपिपिएल हान्जाया सरकार दानांगौआ गोनांथि दं बायदिसिना बाथ्रा बुंनानै हाबगासिनो दं बिटिआर जानायनि उनाव गासैबो बर'नि सेंग्रा सिख्लालायनो साख्रि मोनजोबसिगोन आरो बिनि थाखाय फर्म राननानै होदों आरो गावबा गाव बाय'डाटा बेसेबां क्वालिफिकेशन गोनां मानसि दं बिसोरो गासिबो जमा होनांगौ गासिबो साख्रि मोनजोबसिगोन बायदिसिना बाथ्रा बेफोर गासिबो बाथ्रायानो सैथो नंजोबा बिटिआर चुक्तिया नंगौ थामथि गोरोबथाया नंगौ चुक्तियाबो बिटिआर नङा मेमोरेंडम अफ सेटलमेंट बेवहाय कोनो बिटिआर टिटिआर होननाय गैया जियानो होनांगोन बेखौ गाज्रि मोननांगौनिबो बेयाव जेबो गैया गोदान जेबो रायजो फैयाखै आगोलनि जि बिटिसि बे बिदिनो दं जि डिपार्टमेंट हाग्रामा महिलारि बिथांनि साइन होनायाव 2003 मायथाइयाव 2003 मायथाइयाव जों मोनबोदों बेनो दं बे बिटिआर नि जायगाखौ बिटिएडि होनदोंमोन इंराजियाव बड'लेण्ड टेरिटरियेल एरियाज डिस्ट्रिक्ट এইবাৰ जायफ्रा सागन होदों सहि होदों एबसु आरो एनडिपि गुबुन गुबुन बेवहाय बे बिटिएडि खौ बिटिआर बड'लेण्ड टेरिटरियेल रिजन नाम दोननांगौ होननानै बुंदों आरो बेखायनो बेजोंनो जुदि नोंसोर खुसि जायोब्ला होमब्लालाय आरो माथो दं होननानै बिटिएडि होननानै जाय एलेखाखौ मोनथियो बेखौ बिटिआर होननाय जादों गोदान जेबो बस्तु गैया नामल' सोलायदों ओंखायनो आं दहाय हारसायाव बुंनायाव होनदों आगोलाव नामा ललित माने ललितमोन ललित दा ललितनि नामखौ ललिता खालामबाय बुजिबायना
दा जों सरकारनि नेम बायदियै नों जुदि फिसानि नामखौ सोलायो होनबा कर्टआव एफिडेभिट खालामनांगौ जे ललितनि नामखौ ललिता खालामनाय जाबाय आरो बिनि बिमा बिफाया बै आगोलाव जि बेनो बे बुजिबाय होनब्ला दिनै ललिता ललिता जाबायबा ललितखौ जोनोम होग्रा बिमा बिफायानो ललितानिबो बिमा बिफा नंगौना नङा दा ओंखायनो बिटिएडिनि नामखौ बिटिआर खालामबाय नामखौल' नाथाय बिटिएडिखौ सोर लाबोआ हाग्रामा महिलारि बिथान होनबा बिटिएडिनि बिफाया बिटिआर जानांगौ बिटिआरनि बिफाया हाग्रामा महिलारि आरो बे दा बिएलसिआ नंगौना नङा